মই কল্প শইকীয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছত আমি উইলিয়াম ৱৰ্ডছৱৰ্থৰ ডেফোডিলছ পয়েমটো আলোচনা কৰিম কবিতাটো মই লাইন বাই লাইন পঢ়ি যাম আৰু ইয়াৰ মিনিংসমূহ তোমালোকক কৈ যাম আৰু ইয়াত কি কি লিটাৰেৰী ডিভাইচ ব্যৱহাৰ কৰিছে এই সকলোবিলাক কথা আলোচনা কৰিম গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ So let's get started. Daffodils by William Wordsworth. I wandered lonely as a cloud that floats on high over vales and hills, when all at once I saw a crowd, a host of golden daffodils. Beside the lake, beneath the trees, fluttering and dancing in the breeze, continuous as the stars that shine and twinkle on the Milky Way, they stretch in never-ending line along the margin of a bay. Then thousands saw I at a glance, tossing their heads in sprightly dance. The waves beside them dance, but they outdid the sparkling waves in glee. A poet couldn't but be gay in such a jocund company. I gaze and gaze, but little thought what wealth the soul to me had brought. For oft when on my couch I lie, in vacant or in pensive mood, they flash upon that inward eye, which is a place of solitude. And then my heart with pleasure fills and dances with the daffodils. This is the poem. How beautiful the poem it is, right? So etu hoise kobitatu kiman eta sundor kobita aru ei kobitatu likhisil William Wordsworth. My dear students, William Wordsworth hoise as an 18th century romantic poet. William Wordsworthৰ কবিতাৰ মেইন দুটা বৈশিষ্ট্য হৈছে emotion recollected in tranquility আৰু continuous overflow of powerful feeling. তেওঁ বিশ্বাস কৰে যে আমি যেতিয়া অতীতৰ কিবা এটা স্মৃতিয়ে আমাৰ মনত খুব দকৈ সাজ বহুৱাই যায় আৰু সেই স্মৃতিটো মনত পেলাই আমি কবিতা লিখোঁ আৰু কৈছে কণ্টিনিউৱাছ অভাৰফ্লো অফ পাৱাৰফুল ফিলিংছ মানে আমাৰ ইমোশ্যনবিলাক আমাৰ অনুভৱবিলাক আমাৰ ফিলিংবিলাক যেতিয়া অভাৰফ্লো হৈ যায় মানে খুব বাঢ়ি যায় তেতিয়া আমাৰ কি হয় কবিতা আকাৰত ই প্ৰকাশ পায় সো মাই ডিয়াৰ ষ্টুডেণ্টছ এই কবিতাটো পাব্লিছ হৈছিল 1807 চনত 1807ত তেওঁৰ এখন কবিতা পুথি পয়েমছ ইন 2 ভলিউমছ এতিয়া যদি আমি ইয়াৰ বেকগ্ৰাউণ্ডটো চাওঁ উইলিয়াম ৱৰ্ডছৱৰ্থে গোটেই বিশ্ব ট্ৰেভেল কৰিছিল 1799ত তেওঁ ইটালী ফ্ৰান্স ছুইজাৰলেণ্ড এইবিলাক ঠাই ভ্ৰমণ কৰিছিল তেওঁ ইটালীৰ বিখ্যাত লেক ভ্ৰমণ কৰিছিল উইলিয়াম ৱৰ্ডছৱৰ্থে 1804 চনত তেওঁৰ ভনীয়েক ডৰথিৰ লগত ফুৰিবলৈ গৈছিল আৰু গ্ৰাছমিয়াৰ ভিলেজ নামৰ এখন গাঁৱত ভনীয়েকৰ লগত তেওঁ এটা সিম্পল লিভিং কৰি সেই ঠাইতে আছিল কিহৰ বাবে আছিল কবিতা লিখিবৰ কাৰণে ভাল ভাল সাহিত্য ৰচনা কৰিবৰ কাৰণে আৰু এই গ্ৰাছমিয়াৰ ভিলেজখন ইংলেণ্ডত অৱস্থিত আৰু ইয়াৰ ডিষ্ট্ৰিক্টটোৰ নাম হৈছে লেক ডিষ্ট্ৰিক্ট ঠিক আছে সো এই গ্ৰাছমিয়াৰ ভিলেজত তেওঁ যেতিয়া বাস কৰিছিল তেতিয়া একেবাৰে তেওঁ সিম্পল লিভিং কৰিছিল সিম্পল লিভিং এণ্ড হাই থিংকিং সেই সময়ত প্ৰচলিত আছিল সেই সময়ত তাত ইলেক্ট্ৰিচিটি নাছিল তেওঁলোকে মম জ্বলাইছিল জুইত ৰন্ধা বঢ়া কৰিছিল আৰু ভনীয়েক ডৰথিৰ লগত লিখা মেলা এইবিলাক কামত ব্যস্ত আছিল তেওঁ ভনীয়েক ডৰথিৰ লগত খোজ কাঢ়ি কাঢ়ি তেওঁৰ ফ্ৰেণ্ড এজনৰ ঘৰলৈ গৈছিল বহুত দিন তেওঁ খোজ কাঢ়ি কাঢ়ি গৈ গৈ এঠাইত পাইছিলগৈ যি ঠাইত এই ডেফোডিলছবিলাক খুব ধুনীয়াকৈ ফুলি আছিল আৰু সেই জেগাটুকুৰাৰ নাম আছিল গোমেৰো আৰু তাতেই তেওঁ এই ধুনীয়া দৃশ্য দেখি মেলি তেওঁৰ ভনীয়েকে এইসমূহ তথ্য তেওঁৰ ডায়েৰীত টুকি ৰাখিছিল আৰু ইয়াৰ প্ৰায় 2 বছৰৰ পিছত ইমোশ্যন ৰিকলেক্টেড ইন ট্ৰেংকুইলিটি মানে ইয়াৰ সেই সুন্দৰ দৃশ্যবিলাকৰ যে ছবি তেওঁৰ ৱৰ্ডছৱৰ্থৰ মনত ইমান ধুনীয়াকৈ সোমাই গৈছিল যে সেই 2 বছৰৰ পিছত সেই কথা তেওঁ মনত পেলাই মানে ৰিকলেক্ট কৰি এই কবিতাটো ৰচনা কৰিছিল সো আমি এতিয়া কবিতাটো লাইন বাই লাইন ডিছকাছ কৰিম I wandered lonely as a cloud. I wandered. I মানে কবি নিজকে কৈছে wandered মানে বিচৰণ কৰি ফুৰা ঘূৰি ফুৰা lonely as a cloud lonely মানে অকলশৰে বা বেজাৰ মানে as a cloud মানে ডাৱৰৰ গতে গতিকে কবিয়ে এই কথাটো কিয় কৈছে আমি যদি হিষ্ট্ৰী চাওঁ তেওঁৰ যদি বেকগ্ৰাউণ্ডটো আমি পঢ়ি চাওঁ তেতিয়া গম পাম যে কেইবছৰমানৰ আগতে তেওঁৰ
ভাতৃৰ মানে তেওঁৰ ভায়েকৰ মৃত্যু হৈছিলে সো সেই দুখতে হয়তো কবিয়ে এইটো কথা ক'ব পাৰে যে মই অকলশৰীয়া অনুভৱ কৰিছোঁ কবিয়ে অকলশৰীয়া অনুভৱ কৰিছে মানে কবিয়ে এইটো কোৱা নাই যে মই গৈ আছোঁ অকলে গৈ আছোঁ এইটো নহয় তেওঁ মনত অনুভৱ কৰিছে আই ৱণ্ডাৰ্ড লোনলি এজ এ ক্লাউড মানে কবিয়ে খুব অকলশৰীয়া অনুভৱ কৰিছে এজ এ ক্লাউড আৰু ডাৱৰবিলাক যেনেধৰণে ঘূৰি ফুৰে অকলশৰে তেনেধৰণে মই অকলশৰে ঘূৰি ফুৰিছোঁ ৱণ্ডাৰ্ড মানে মই কৈছোঁ ঘূৰি ফুৰা লোনলি মানে বেজাৰত অকলশৰীয়া লোনলি এজ এ ক্লাউড that floats on high over vales and hills floats মানে কি উপঙি থকা ডাৱৰবিলাক উপঙি থাকে হাই ওপৰত বহুত ওপৰত হয় নে কিমান ওপৰত over vales and hills ভেলিবিলাক ভেলি মানে আৰু হিলছ মানে পাহাৰ পৰ্বতবিলাকৰ কথা কৈছে ডাৱৰবিলাক যেনেধৰণে এই পাহাৰ পৰ্বতবিলাকৰ ওপৰত ভাহি ফুৰে উটি ফুৰে তেনেধৰণে মই ইফালৰ পৰা সিফালে অকলশৰে ঘূৰি ফুৰিছোঁ When all at once I saw a crowd all at once মানে হৈছে ঘপককৈ all at once ঘপককৈ তৎক্ষণাত I saw a crowd মানে জুম কিহৰ জুম দেখিলো বুলি কৈছে জুম দেখিলো all at once I saw a crowd a host of golden daffodils golden মানে হৈছে সোণোৱালী ৰঙৰ daffodils মানে এটা daffodils flower গতিকে মই দেখিলো a host of golden daffodils গতিকে host মানে হৈছে বহুত এসোপা মানৰ কথা কৈছে golden daffodils fluttering and dancing in the breeze আৰু সেই ফুলবিলাকে daffodils flower বিলাকে fluttering মানে হৈছে ধুনীয়াকৈ হালি জালি থকা যেনেধৰণে চৰাই পাখি মাৰি থাকে ধুনীয়াকৈ হালি জালি থাকে হয় নে তেনেধৰণে ফ্লাটাৰিং কৰি আছে পাখি মাৰি আছে মানে ফুলবিলাকে ইফালৰ পৰা সিফালে এনেকৈ হালি জালি আছে এণ্ড ডান্সিং ইন দ্য ব্ৰিজ মানে বতাহ ব্ৰিজ মলয়া বতাহ মাৰি আছে আৰু খুব ধুনীয়া বতাহত সেই ডেফোডিলছ ফ্লাৱাৰবিলাকে ধুনীয়াকৈ হালি জালি আছে ইফালৰ পৰা সিফালে গতিকে ফাৰ্ষ্ট ষ্টেঞ্জাটো আমি বুজি পালোঁ যে কবি অকলশৰে প্ৰথমতে কবিয়ে নিজকে কল্পনা কৰিছে নিজকে কৈছে যে মই ডাৱৰৰ দৰে অকলশৰে বেজাৰ মনে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ আৰু ঘপককৈ মই কি দেখিলোঁ এটা জুম দেখিলোঁ জুমটো কি জুমটো হৈছে এখিনিমান ফুল আৰু সেই ফুলবিলাকে ধুনীয়াকৈ মলয়া বতাহত হালি জালি নাচি বাগি আছে আৰু ক'ত দেখিলোঁ beside the lake beneath the trees আৰু এইবিলাক আছিল ক'ত beside the lake মানে আমি জানো হ্ৰদ আৰু সেই লেকটোৰ কাষতে আৰু beneath the trees আৰু ওখ যি গছবিলাক আছে সেই গছবিলাকৰ তলত আছিল গতিকে ফাৰ্ষ্ট ষ্টেঞ্জাটো আমি গম পালোঁ তাৰপিছত কৈছে কণ্টিনিউৱাছ এজ দ্য ষ্টাৰ্ছ ডেট শ্বাইন কণ্টিনিউৱাছ মানে কণ্টিনিউৱাছলি যিটো হৈ থাকে ধাৰাসাৰে গতিকে তৰাবিলাক ধাৰাসাৰে তিৰবিৰাই থাকে কণ্টিনিউৱাছ এজ দ্য ষ্টাৰ্ছ ডেট শ্বাইন এণ্ড টুইংকল অন দ্য মিল্কি ৱে আৰু মিল্কি ৱে টুইংকল মানে কি টুইংকল মানে তিৰবিৰাই থকা আকাশত সেই তৰাবিলাক কণ্টিনিউৱাছলি কি হয় মিল্কি ৱেত তিৰবিৰাই থাকে হয়নে নহয় সেইটো কথা কৈছে তাৰপিছত কৈছে দে ষ্ট্ৰেটছ ইন নেভাৰ এণ্ডিং লাইন ষ্ট্ৰেটছ মানে হৈছে বিয়পি থকা যেনেকৈ আমি ষ্ট্ৰেটছ কৰোঁ দীঘলকৈ এনেকৈ মেলি দিওঁ ষ্ট্ৰেটছ কৰোঁ তেনেকৈ বিয়পি থকা দে ষ্ট্ৰেটছ ইন নেভাৰ এণ্ডিং লাইন যেতিয়া কবিয়ে চাইছে ইয়াৰ পৰা যে একদম সিপাৰলৈকে বহুত দূৰলৈকে বিয়পি আছে এলং দ্য মাৰ্জিন অফ এ বে along the margin of a bay মানে মাৰ্জিন মানে আমি জানো শাৰী হয় নে মাৰ্জিন অফ এ বে মানে হৈছে এনেকুৱা ধৰণৰ যেতিয়া নদী বৈ আহে তোমালোকে দেখিছা এনেকৈ নদীবিলাক বৈ গৈছে যেনিবা আৰু তাৰ মাজতেই কিছুমান অংশ এনেধৰণে যেতিয়া বৈ যায় তেতিয়া তাৰ মাজতে পানী ৰৈ যায় গতিকে সেইবিলাকক আমি বে বুলি ক'ব পাৰোঁ দেখিছা চ' এলং দ্য মাৰ্জিন অফ এ বে গতিকে নদীখন যেনেধৰণে বৈ গৈছে তাৰ মাৰ্জিন শাৰী কৈছে বহুত মানে ষ্ট্ৰেটছ ইন নেভাৰ এণ্ডিং লাইন শেষেই হোৱা নাই সেই মাৰ্জিনবিলাকলৈ চাই পাৰ বা সিপাৰলৈ শেষেই হোৱা নাই ইমানেই ডেফোডিলছ ফ্লাৱাৰ মই দেখিছোঁ 10,000 saw I at a glance মানে at a glance এবাৰত at a glance যেতিয়া এবাৰত দেখিলোঁ কিমান দেখিলোঁ 10,000 তেওঁ 10,000টো তেতিয়া সেই সময়ত কাউণ্ট কৰা নাই কৈছে মানে বহুত আৰু 10,000 মানে বহুত মই দেখিলোঁ at a glance okay tossing their heads in sprightly মানে happily dance tossing their heads এতিয়া heads মানে কি এতিয়া মূৰবিলাক heads এতিয়া কিহৰ ফুলবিলাক কি কৰি আছে হালি জালি আছে ইন স্প্ৰাইটলি ডান্স অ'কে দ্য ৱেভছ বিচাইড দেম ডান্স ৱেভছ মানে হৈছে ঢৌ সাগৰৰ ঢৌবিলাক যেনেকৈ লেকখন কাষতে আছে নহয় গতিকে দ্য ৱেভছ বিচাইড দেম তাৰ কাষতে যিবিলাক ৱেভছ আছে ঢৌবিলাক উঠি আহিছে তাকে ডান্স কৰা বুলি কৈছে বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ স্পাৰ্কলিং মানে সিঁচি দিয়া এনেকৈ স্পাৰ্কল যেতিয়া ৱেভছ ঢৌবিলাক যেতিয়া এনেকৈ আহি যায়
গতিকে পানীবিলাক স্পাৰ্কলিং হৈ যায় হয় না স্পাৰ্কল হৈ যোৱা হিচৰিত হৈ যোৱা বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন গ্লি মানে হেপী মুড গতিকে এই ডেফোডিলছৰ যি দৃশ্য যি চিনেৰীটোৰ কথা কৈছে মানে ইমানেই সুন্দৰ হৈছে যে ইমানেই সুন্দৰ হৈছে সেই ৱেভছবিলাকো সেই ঢৌবিলাককো ই তল পেলাই দিছে মানে ঢৌবিলাকো কিমান ধুনীয়া লাগে ঢৌবিলাক সাগৰৰ ঢৌবিলাক যেতিয়া একদম পুৰা আঁতৰৰ পৰা একদম আহি একদম এনেকৈ একদম উঠি আহে একদম স্কে পৰি যায় নে আকৌ গুচি যায় কিমান ধুনীয়া লাগে সেই দৃশ্যটো কিন্তু তাৰ মানত সেই ডেফোডিলছৰ সেই ফুলবিলাকৰ দৃশ্যটো ইমানেই মনোমোহা হৈছে যে সেই ৱেভছবিলাককো ই তল পেলাই দিছে বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ অ'কে এ পয়েট কুডন্ট বাট বি গে অ'কে গে মানে হৈছে এটা হেপী মুডৰ কথা কৈছে হা তাৰপিছত কৈছে ইন ছাচ এ জকন কোম্পানী জকন মানে হেপী কোম্পানী এনেকুৱা ধৰণৰ এটা অৱস্থা এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন মানে কোম্পানীটো ইমান সুন্দৰ লাগিছে হাজাৰ ডেফোডিলছ ষ্ট্ৰেপছ ইন নেভাৰ এণ্ডিং লাইন বহুত দূৰলৈকে সিঁচৰিত হৈ আছে হালি জালি আছে বতাহত গল্ডেন হয় মানে ডেফোডিলছবিলাক সোণোৱালী কালাৰৰ বহুত ধৰণৰ ফুল আছে ডেফোডিলছ বা হোৱাইট কালাৰৰ পায় সোণোৱালী কালাৰ চ' ইমানেই ধুনীয়া লাগিছে যে একদম বহুত মানে মনটো ফূৰ্তি লাগি গৈছে এনেধৰণে কৈছে তাৰপিছত কৈছে I gaze and gaze but little thought what wealth the soul to me had brought মানে gaze মানে একেলেঠাই চাই থকা মই চালোঁ আৰু চালোঁ gaze and gaze মই চাই থাকিলোঁ এই ফুলবিলাক ইমান ধুনীয়া লাগিছে but little thought মই সেই সময়ত ভবা নাই চিন্তা কৰা নাই মাত্ৰ এটা কথাই চিন্তা কৰিছোঁ যে what wealth the soul to me had brought যে এই যে দৃশ্যটো দেখিলোঁ এই দৃশ্যটোৱে কি সুন্দৰ ৱেল্থ মানে সম্পত্তি ৱেল্থৰ লগত তুলনা কৰিছে তেওঁৰ অনুভূতিবিলাক ইমান ধুনীয়া এটা মই ফিল কৰিলোঁ ইমান ধুনীয়া অনুভৱ কৰিবলৈ যে মই পালোঁ তাৰ কাৰণে সেই কথা তেওঁ চিন্তা কৰিছে যে ইমান ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশত ইমান ধুনীয়া এটা অনুভৱ এটা ফিলিংছ মোৰ আহিলে মই সেই সময়ত চিন্তা কৰা নাই কিন্তু মই অনুভৱ কৰিলোঁ সেইটো কথা কৈছে তাৰ পৰা পুনৰ কৈছে যে ফৰ অফট when on my couch I lie for oft মানে যেতিয়া আজৰি সময়ত বা এনেই থকা সময়ত when on my couch I lie মোৰ কাউচ মানে কি বেডিঙত কথা কৈছে শুৱাত সোফা বা কাউচ বুলি আমি কওঁ হয়নে যেতিয়া মই মই শুই থাকোঁ যেতিয়া মই পঢ়োঁ এনেই যেতিয়া মই পঢ়োঁ তেতিয়া ইন ভেকেণ্ট অৰ ইন পেনচিভ মুড ইন ভেকেণ্ট মানে খালী থকা সময়ত বা ইন পেনচিভ মুড যেতিয়া মই দুখত থাকোঁ পেনচিভ মুড মানে যেতিয়া কিবা এটা চিন্তা কৰি থকা যেতিয়া কিবা চিন্তা কৰি থাকোঁ বা ইন ভেকেণ্ট যেতিয়া একো চিন্তা নকৰোঁ এনেই থাকোঁ They flash upon that inward eye. Inward মানে হৈছে inward মানে কি ভিতৰুৱা আন্তৰিক They flash যেনেকৈ মেমৰিত মনত পৰি যায় স্মৃতিত মোৰ ভাহি আহে সেই ফুলবিলাক এনেধৰণে কৈছে চ' সেই সময়ত মই যেতিয়া মোৰ চোফাত এনেধৰণে মই শুই থাকোঁ তেতিয়া মোৰ সেই ফুলবিলাকলৈ মনত পৰে সেই স্মৃতিয়ে মোক তিৰবিৰাইহি এনেধৰণে কৈছে They flash upon that inward eye which is a bliss of solitude bliss মানে হৈছে আশীৰ্বাদ আৰু solitude মানে হৈছে অকলশৰে থকা আৰু অকলশৰে থকা সময়ত সেইটো এটা হৈছে আশীৰ্বাদ মানে মোৰ সময় পাৰ কৰিবৰ কাৰণে সেই স্মৃতিয়েই যথেষ্ট and then my heart with pleasure feels আৰু তেতিয়া কি হৈ যায় মোৰ হৃদয়খন মোৰ অন্তৰখন with pleasure feels মানে আনন্দৰে ভৰি পৰে যেতিয়া মই দুখত থাকোঁ বা যেতিয়া মই এনেই থাকোঁ মোৰ কাম নাথাকে মই সোফাত পৰি থাকোঁ সেই স্মৃতি সেই কথা সেই ফুলবিলাকৰ কথা যেতিয়া মই মনত পেলাওঁ মোৰ মনটো মোৰ হাৰ্টখন মোৰ মানে হৃদয়খন আনন্দৰে ভৰি পৰে and dances with the daffodils আৰু ডেফোডিলছে যেনেধৰণে ফ্লাটাৰিং কৰি থাকে ডান্সেছ কৰি থাকে স্প্ৰাইটলি ডান্স বুলি কৈছে নহয় সেইধৰণে মোৰ মনটো ডান্স কৰে মানে নৃত্য কৰি উঠে মই প্ৰফুল্লিত হৈ যাওঁ মই উৎফুল্লিত হৈ যাওঁ মই আনন্দিত হৈ যাওঁ এনেধৰণে কৈছে চ' এইটোৱে হৈছে কবিতাটো চ' এতিয়া আমি চাওঁ ইয়াত কি লিটাৰী ডিভাইচ ব্যৱহাৰ কৰিছে তোমালোকে এটা